পাকিস্তানৰ খেল যেতিয়াই ভাৰতৰ লগত থাকে তেতিয়াই মোৰ এটা চিন্তা হয় সেইজন মানুহলৈ তাৰ কি হ'ব যদি হাই প্ৰেছাৰ হৈ মৰি থাকে। সেইজন কি জানে? ফুৰকান ভাট্ৰি, পাকিস্তানৰ জাৰ্নেলিষ্ট হয় তেওঁ। হয়তো আপোনালোকে বহুতে চিনি পাবই। বহুত ডাঙৰ ডাঙৰ চিঞৰি থাকে, টেটু ফালি ফালি চিঞৰি থাকে। খেলৰ আগৰ দিনা কি কৈছিলে চাওকচোন। वो सिर्फ 15 फरवरी का मैच है। आप लोग क्यों पैदा हुए हैं? 15 फरवरी को इनको हराना है, इनको रुलाना है। इनके चेहरे रोते हुए কিয় एम्बैरेसमेंट জন্ম के बाद হৈছে ये গম পাইছে कलंकों নহয় से वापस পাকিস্তানীও। मुंबई जाएंगे और इनकी हार ইণ্ডিয়া के ঘাৰু वाले আবি তহঁতে। कलंकों से जाएंगे मुंबई। ফুৰকান ভাট্ৰি, তই যিমান চিঞৰিছ নহয় সিমান যদি সিহঁতে জোৰ দিলে হয় খেলত আজি এইটো দশা নহ'ল হয়। তই পনতি চা, তই চিঞৰি চিঞৰি খেল শেষ কৰি দিছ। 15 বালা মেচ চাহিয়ে আগাজি এছিয়া কাপত তেনেকৈ 3বাৰ কৈ সিহঁতক হৰুৱালি। এতিয়া আকৌ ৱৰ্ল্ড কাপতে অভিষেক শৰ্মা উইকেট যাওঁতে কি চিঞৰিছিল চাওকচোন। শৰ্মা মানে এটা খফ আছিল সিহঁতৰ, যেতিয়াই আউট হ'ল সি ক'ব নোৱাৰে বাই এনেকৈ চিঞৰে এটা উইকেট গ'লে। ইণ্ডিয়াই তোৰ গোটেইকেইটা উইকেট লৈ চেলিব্ৰেট কৰা নাই আৰু তোতে অভিষেক শৰ্মাক আউট কৰি সেইটো অৱস্থা। বাৰু বাদ দিলোঁ, তাৰ পিছত কি হ'ল সেইটো চাওকচোন। যেতিয়া ইণ্ডিয়া জিকিল তাৰপিছত তাৰ কথা শুনকচোন। A few moments later. T20 वर्ल्ड कप के मैच में इंडिया ने वन साइडेड हराया पाकिस्तान को और मैच खत्म होने से आधा घंटा कैसी लगी आगे स्वाद खाना चाह रहे थे कि बेटा आपको लग रहा होगा हमें 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 आदत तो मशहूर हाँ। कुछ नहीं हुआ मैं कुछ भी नहीं। কি হ'ব তহঁতে যদি গোটেই জীৱন ভৰো ইণ্ডিয়াৰ লগত খেলি থাক, জীৱন ভৰো জিকিবলৈ নোৱাৰি। বৰ্তমান যিটো আমাৰ ইণ্ডিয়াৰ প্লেয়াৰ সেই টীমটোৰ লগত মোৰ ভিডিঅ'বোৰ চাই যদি অকণমানো কিবা ভাল লাগে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। ধন্যবাদ, সকলো ভালে থাকক।